নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ লেচন নাম্বাৰ 7। এই লেচনখনৰ নাম হৈছে কি এ চাইল্ডছ বিউটি। আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ এই লেচনটোত সহায়ত তোমালোকক কি বুজাব বিচাৰিছে। ঠিক আছে, ইয়াত এটা তোমালোকে আকবৰ বীৰবলৰ কাহিনী পাবা। সেই কাহিনীটোৰ পৰা তোমালোকে কি শিকিব পাৰা সেইটো লাষ্টত কমেণ্টত জনাবা দেই। ঠিক আছে, এতিয়া আৰম্ভ কৰি আছোঁ পাঠটো চোৱা। Emperor Akbar was very happy as his son Salim had a son. The king was very fond of his grandson. He spent hours playing with the child and had started neglecting the affairs of the state. Whenever he came to the court, he would discuss only his grandson. বুজি পাইছানে? ইয়াত মানে কি হৈছে বীৰবলৰ আকবৰৰ ল'ৰাৰ মানে আকৌ ল'ৰাৰ এজন ল'ৰা হৈছে মানে নাতিয়েক। আকবৰৰ হৈছে নাতিয়েক। তো সেই নাতিয়েকক লৈ আকবৰে কিমান ব্যস্ত থাকে সেইটোৱেই তোমালোকক ইয়াতে দিছে। আৰু তোমালোকে এই কাহিনীটোৰ পৰা তোমালোকে কি বুজি পোৱা সেইটো তোমালোকে ধুনীয়াকৈ মোক কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, এতিয়া আমি ধুনীয়াকৈ এইটো পঢ়ি যাম। শুনা কি কৈছে, Emperor Akbar was very happy. ঠিক আছে, as his son Salim had a son. সম্ৰাট আকবৰ বৰ সুখী হ'ল কাৰণ তেওঁৰ ল'ৰা চালিমৰ এটা ল'ৰা উপজিছে। ঠিক আছে, তেওঁ নাতিয়েকক বৰ ভাল পাইছিল আৰু তাৰ লগত খেলি সময় কটাইছিল। The king was very fond of his grandson. He spent hours playing with the child and had started neglecting the affairs of the state. আৰু কি হৈছিল যে whenever he came to the court, he would discuss only his grandson. He used to say, there is no child more beautiful than my grandson. আৰু কি হৈছিলে ৰাজকাৰ্যত তেওঁ অৱহেলা কৰিবলৈ ধৰিলে আৰু কি ৰাজসভালৈ আহিয়েই তেওঁৰ নাতিয়েকৰ কথাই কয়। তেওঁ কয় মোৰ নাতিতকৈ ধুনীয়া শিশু আৰু নাই। Whenever he came to the court, আৰু এই কথাটো কোৱাৰ পিছত he used to say, there is no child more beautiful than my grandson. Everyone agreed with Akbar except Birbal as they were scared of the king. Birbal remarked, Huzur, the young princess is very beautiful, but all parents find their children beautiful. আৰু কি হ'ল চোৱা, কৈছে বীৰবলৰ বাহিৰে সকলোৱে সন্মতি জনায় কাৰণ তেওঁলোকে ৰজাক ভয় কৰে। বীৰবলে ক'লে, হুজুৰ, সৰু ৰাজকোঁৱৰ বৰ ধুনীয়া, কিন্তু সকলো মাক দেউতাকেই নিজৰ সন্তানক ধুনীয়া দেখে, হয়নে নাই? তোমালোকে নিজৰ মা দেউতাৰ ওচৰত তোমালোকে সদায় ধুনীয়া থাকিবা। তেনেকৈ প্ৰত্যেকৰ মা দেউতাৰ ওচৰতে প্ৰত্যেকৰ ল'ৰা ছোৱালী ধুনীয়া হয়। সেই কথাটোৱেই বীৰবলে আকবৰক বুজাব বিচাৰিছিলে, কিন্তু আকবৰে সেই কথাটো মানি ল'বলৈ নাই, তেখেতে মান্তি নহয়। এতিয়া নেক্সট চোৱা কি হৈছে, Akbar became angry when he heard this. How dare you say this, Birbal? আৰু মানে কৈছে তুমি সাহস ক'ত পালা এই কথাটো ক'বলৈ? No child is more beautiful than my grandson. আৰু মোৰ নাতিতকৈ কোনো শিশু ধুনীয়া নহয়। One minister then said, tomorrow let us all bring a child who we think is beautiful, then we can judge for ourselves. আৰু এজন মন্ত্ৰীয়ে তেতিয়া ক'লে, কাইলৈ আমি এটা শিশু যাক ধুনীয়া বোলা হয় তাক ইয়ালৈ আনো, তেতিয়া আমি বিচাৰ কৰিব পাৰিম। The next day, everybody brought a child to the court except Birbal. Akbar asked him, why have you not brought a child? Where is the child that is more beautiful than my grandson? পিছদিনা বীৰবলৰ বাহিৰে
প্ৰত্যেকে একোটা শিশুলৈ ৰাজসভালৈ আহিল। আকবৰে তেওঁক ক'লে, তুমি কিয় শিশুলৈ নাহিলা? মোৰ নাতিতকৈ ধুনীয়া শিশুটো ক'ত? মই এটি শিশু পাইছোঁ যিটো সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ ধুনীয়া। এতিয়া চাবা ৰিপ্লাইটো কিন্তু দিছে যে I have found a child who is the most beautiful child in the entire court. The mother is refusing to let me bring the child to the court. She does not want strangers to cast an evil eye on her child, replied বীৰবল। আৰু কি হ'ল কৈছে মই এটি শিশু পাইছোঁ যিটো সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ ধুনীয়া। মাকে শিশুটোক ৰাজসভালৈ আনিবলৈ দিবলৈ সন্মত হোৱা নাই। কাৰোবাৰ কুদৃষ্টি তাৰ ওপৰত পৰাটো তেওঁ নিবিচাৰে, বীৰবলে উত্তৰ দিলে। তাৰপিছত এতিয়া চোৱা কি হৈছে। To this Akbar said, if this is so, we can go and see the child in disguise. আৰু কৈ আছে মানে আমি চবেই ছদ্মবেশত গৈ সেই বাচ্চাটোক দেখি আহিব পাৰোঁনে? মানে সেই কথাটো এতিয়া হেৰি কৰি আছে, চিন্তা কৰি আছে যে তাকে শুনি মানে আকবৰে ক'লে যদি সেয়াই হয় তেন্তে আমি ছদ্মবেশলৈ গৈ তাক চাব পাৰোঁ। So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. All of them were shocked as they had never seen an uglier child. আৰু সেয়ে আকবৰ, বীৰবল আৰু কেইজনমান মন্ত্ৰী ছদ্মবেশ ধাৰণ কৰি শিশুটোক চাবলৈ গ'ল। বীৰবলে তেওঁলোকক এটা সৰু লেতেৰা ঝুপুৰি ঘৰলৈ লৈ গ'ল। তাত তেওঁলোকে এটি শিশুক বালিৰ দমত খেলি থকা দেখা পালে। হা, তো এতিয়া কি হৈছে লৈ গৈছে ন, আৰু কি কৰে দেখিছে যে এটা শিশু পুৰা মানে খেলি আছে আৰু মানে মাটি বালিৰে পুৰা খেলি আছে। এতিয়া the child had a running আৰু এইটো চোৱা কৈছে। So Akbar, Birbal and few other ministers disguised themselves and went to see the child. Birbal led them to a small dirty and hut where they saw a child playing on a heap of sand. All of them were shocked as they had never seen an uglier child. The child had a running nose. He had chicken pox marks all over his body. One of his eyes was half shut and was full of dread. ঠিক আছে, তো এতিয়া কি কৈছে সি আকবৰ আৰু বীৰবল আৰু কেইজনমান ধাৰণ কৰি শিশুটোক চাবলৈ কেইজনমান মন্ত্ৰী ছদ্মবেশ ধাৰণ কৰি শিশুটোক চাবলৈ গ'ল। বীৰবলে তেওঁলোকক এটা সৰু লেতেৰা ঝুপুৰি ঘৰলৈ লৈ গ'ল। তাত তেওঁলোকে এটি শিশুক বালিৰ দমত খেলি থকা দেখা পালে আৰু তেওঁলোকৰ সকলোৰে চকু কি হৈ গ'ল, পুৰা মানে চকুখন মানে চক খাই গ'লে আৰু এটা মানে অদ্ভুত ধৰণৰ তেওঁলোকে দেখি আচৰিত যেন পালে। তেওঁলোকে ইয়াতকৈ কুৎসিত মানে শিশু আৰু কেতিয়াও দেখা নাই। ঠিক আছে, শিশুটোৰ নাকেৰে শিঙুন পৰি আছিল আৰু তাৰ গোটেই গাত কি আছিল, সৰু আয়ৰ দাগ আছিল। তাৰ এটা চকু আধা মুদা আছিল আৰু মলিয়ন আছিল। The child mother তাৰপিছত আকবৰ was irritated and said, Birbal, you call this child the most beautiful. I hope God will forgive me, but I have never seen an uglier child in my life. আৰু আকবৰে বিৰক্ত হ'ল আৰু ক'লে যে বীৰবল, তুমি এই শিশুটোক আটাইতকৈ ধুনীয়া বুলি কৈছা। মই ভাবোঁ ঈশ্বৰে মোক ক্ষমা কৰিব, কিন্তু এনে কুৎসিত শিশু মই জীৱনত দেখা নাই। She whipped her child's face and kissed him. Taking the child inside, she closed the door. Akbar finally agreed with Birbal. He said, you are right, Birbal. All children seem beautiful their parents. আৰু তেতিয়া মানে কি হ'ল, এই শিশুটোৰ মানে মাকে কি কৰিলে, শিশুটোৰ মাকে আকবৰৰ কথাখিনি শুনা পালে আৰু তেওঁ বৰ খং কৰিলে। তেওঁ শিশুটোক উঠাই লৈ আকবৰলৈ চিঞৰি ক'লে, মোৰ ল'ৰাক কুৎসিত বুলিবলৈ ইমান সাহস ক'ত পালা? ভগৱানে আমাক দিয়া এই শিশুটি আটাইতকৈ ধুনীয়া। ইয়াৰ পৰা আঁতৰি যোৱা। মোৰ শিশুৰ ওপৰত অচিনাকি লোকৰ কুদৃষ্টি পৰাটো মই নিবিচাৰোঁ। আৰু
কৈছে যে তেওঁ এই যে কৈছে she whipped her child face and kissed him, তেওঁ শিশুটোৰ মুখখন মুচি দিলে আৰু চুমা খালে আৰু টেকিং দ্য চাইল্ড ইনচাইড she closed the door, শিশুটোক ভিতৰলৈ নি তেওঁ দুৱাৰখন বন্ধ কৰি দিলে। শেষত তাৰপিছত আকবৰ ফাইনেলি agreed with বীৰবল, he said you are right বীৰবল, all children seem beautiful to their parents, তেওঁ ক'লে বীৰবল তুমি শুদ্ধ, সকলো শিশু মাক দেউতাকৰ চকুতেই ধুনীয়া। এতিয়া বুজিছানে? যেতিয়া প্ৰথমে বীৰবলে আকবৰক এনেকৈ কৈছিল তেতিয়া কিন্তু বুজি পোৱা নাই। যেতিয়া বীৰবলে প্ৰমাণ কৰি দেখুৱালে আৰু কথাটো খুব ধুনীয়াকৈ বিস্তাৰিতভাৱে তেখেতৰ আগত দাঙি ধৰিলে, তেতিয়াহে আকবৰে ৰিয়েলাইজ কৰিলে যে মই যিটো ভাৱনা চিন্তা কৰি আছোঁ এইটো ভুল। তো বুজি পাইছাতো? এতিয়া তোমালোকৰ পৰা এইটো মানে কি বুজাব বিচাৰিছে যে প্ৰত্যেক শিশুৱে এই ষ্টৰিটোৰ সহায়ত তোমালোকক বুজাব বিচাৰিছে যে প্ৰত্যেকটো শিশুৱে নিজৰ মা দেউতাৰ ওচৰত কি হয়? ধুনীয়া হয়। বুজি পাইছা? প্ৰত্যেকটো শিশুৱে নিজৰ মা দেউতাৰ ওচৰত ধুনীয়া হয়। ঠিক আছে? তো কেনেকুৱা লাগিলে অনুবাদখিনি তোমালোকে ক'বা, প্ৰশ্নোত্তৰখিনিও মই দি দিম, তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা দেই।